জিএফ-বিএফৰ প্ৰয়োজন আছে নে নাই আজিৰ বিষয়ে আলোচনা কৰিম। ওকে, তো আপনার কারণে এটা প্রশ্ন। ওকে, তো দেখা আপনি যেতিয়া 6 ইয়ার্সৰ আছিল, ওকে মানে বা 7 ইয়ার্সৰ আছিল, যেতিয়া আপুনি যদি ল'ৰা বা ছোৱালী হয়, ওকে তো ঠিকে আছে, কোনো প্ৰব্লেম নাই। তো যদি আপুনি এটা ছোৱালী হয়, ঠিক আছে, আপোনাক যদি কোনোবাই 6 ইয়াৰ এজন ল'ৰাই যদি আপোনাক কি কৰিছে, প্ৰপ'জ কৰিছে, আই লাভ ইউ বুলি কৈছে, ঠিক আছে, তেতিয়া তাৰ কোনো অৰ্থই নাথাকে, কি কোনো ফিলিংছে নাই, আই লাভ ইউ হৈ গ'ল। কিন্তু যেতিয়া আপুনি মানে 14 ইয়াৰ্সৰ হৈছে, 14 সালৰ আছে, 14 বছৰ, ঠিক আছে, তেতিয়া কি হ'ব, আপোনাক যদি কোনোবাই আই লাভ ইউ কৈ দিয়ে, ওকে কি হ'ব, কিবা এটা হ'ব, মানে কিবা এটা ফিলিংছ আহিব, যে মানে কিবা এটা অৰ্থ বুজাব ইয়াৰ, হয় নহয়। যেতিয়া আপোনাৰ মানে 18 বছৰ হৈ যাব, ওকে কোনোবাই যদি প্ৰপ'জ কৰি দিয়ে, আই লাভ ইউ কৈ দিয়ে, চল আমি দুজন বিয়া হৈ যাওঁ, ওকে তেতিয়া কিবা এটা অৰ্থ ৰাখিব, ঘৰৰ পৰা অৰ্থ ৰাখিব, আৰু আপোনাৰ এটা ভাৱনা ৰাখিব, না নহয়, ভাৱনা থাকিব ইয়াৰ বিষয়ে। ওকে, তো যদি এটা ন্যাচাৰেলি ভাবা যায় জিএফ-বিএফ লাগে নে নাই, ঠিক আছে, মই আপুনি কি গডে দি আছে আপোনাক এনেকুৱা ফিলিংছ, যেতিয়া সপোনৰ সময়ৰ লগত আপুনি আপোনাৰ বডি কি গ্ৰথ হৈ আছে, আপোনাৰ হৰমনবোৰ এক্টিভ হৈ আছে, হয় নে নহয়, তেতিয়া কি হ'ব, ভগৱান দি আছে আপোনাক, তাৰপৰা জিএফ-বিএফ নিশ্চয় লাগে, হয় নে নহয়। কিন্তু এটাৰ এটা সীমা আছে, যদি সামাজিক দৃশ্যত যদি দেখা যায়, ঠিক আছে, এটা এটা সীমা আছে, নহ'লে আপুনি বৰবাদ হৈ যাব। এটা টেষ্টটো হয় ক'ব হ'লে, তো বহুত ক'ব মন যায়, একো নকওঁ, বাই।